जनगण मन अधिनायक जय हे भारत भाग्य विधाता। पंजाब सिंध गुजरात मराठा द्राविड़ उत्कल बंगा। যোৱাকালি এটা ভিডিঅ' দিছিলোঁ য'ত যোৱা বছৰ 15 আগষ্টত মই এডাল কলৰ পুলি ৰুইছিলোঁ, জাহাজী কলৰ পুলি। এইডাল ধুনীয়াকৈ আছে। এইবাৰো কমিটমেণ্ট কৰিছিলোঁ যে এইবাৰো 15 আগষ্টৰ মই এডাল গছৰ পুলি ল'ম। এইডাল গছ হ'ল নিম গছ। এডাল মই ৰোপণ কৰিম। ভিডিঅ'টো শেষলৈ চাই থাকক। সকলোৱে এডাল ঘৰত গছৰ পুলি ৰুব বুলি আশা থাকিল। তেনেহ'লে ভিডিঅ'টো চাওক। এডাল নিম গছৰ পুলি হয়। মহানিম গছৰ পুলিডালৰ কাৰণে মই এখন কটাৰী লৈছিলোঁ, মাটি খান্দৰ কাৰণে পানী লৈছোঁ। এটা মগতকৈ কেঁচু সাৰ, গোবৰ সাৰ, পচন সাৰ মিক্স কৰি এটা ধোঁৱাত লৈ লৈছোঁ। জাবৰবোৰ চাফা কৰি দিম, লেতেৰা হৈ আছিল। যোৱাকালি বনোৱা ভিডিঅ'টো আপোনালোকে চোৱা নাই যদি ডেছক্ৰিপশ্যনত লিংক আছে, তাৰ পৰাই চাই ল'ব। মই যোৱা বছৰ 15 আগষ্টত ৰোৱা কলৰ পুলিটো কেনেকুৱা আহিছে আপোনালোকে চাওক, ডেছক্ৰিপশ্যনত লিংক আছে। নিম গছৰ পুলিডাল ৰুবলৈ মই এটা চাৰ্কুল বনাই লৈছোঁ, 1 ফুট দীঘল আৰু আধা ফুট দৱাকৈ মই গাঁতটো খান্দিম। সকলোৱে গছৰ পুলি ৰোপণ কৰে, কিন্তু গছৰ পুলিডাল যত্ন নলয় আৰু গছৰ পুলিডালৰ কিছু অলপ ভুলৰ কাৰণে গছৰ পুলিডাল মৰি যায়। গতিকে মহানিম গছৰ যদি পুলি আপোনালোকে ৰুৱে তেনেহ'লে আধা ফুট দৱাকৈ গাঁতটো খান্দি ল'ব লাগে আৰু তাত কি দিওঁ আপোনালোকে ভালদৰে চাব। আৰু এনেকৈ যদি আপোনালোকে বৃক্ষৰোপণ কৰে তেনেহ'লে গছৰ পুলিডাল থাকিব আৰু আপোনালোকে তাৰ পৰা ভাল এটা ফল পাব। প্ৰায় 1.5 ফুটত গাঁতটো খুন্দা হ'ল। এতিয়া তাত নিম পুলিটো ৰোপণ কৰিম। তাৰে আগতে নিম পুলিটো মই এটা প্লাষ্টিকৰ অৰ্থাৎ ডিছপ'জেল গ্লাছ এটাত ৰোপণ কৰিছিলোঁ। কলম দিয়া পুলি হয়। গাঁতটো সম্পূৰ্ণ হৈ গ'ল বৰ্তমান। এতিয়া নিম পুলিটোৰ যিটো ডিছপ'জেল গ্লাছত আছিল, এই গাছৰ যিটো প্ৰথম মাটি আছিল সেই মাটিটো প্ৰথম দি লৈছোঁ। অকণমানৰ কাৰণে পুলিটো ছাইড কৰাই থৈছোঁ। তাৰপিছত তাত দিম পচন সাৰ, গোবৰ সাৰ, কেঁচু সাৰ মিশ্ৰণৰ এই মাটিখিনি, য'ত প্ৰচুৰ পৰিমাণৰ নাইট্ৰজেন থাকে। ডিছপ'জেলত থকা মাটিখিনি আগতে দি থৈছোঁ। তাত নাইট্ৰজেনৰ পৰিমাণ কমি গৈছে, তথাপিও নাইট্ৰজেন আছে। এতিয়া এই নাইট্ৰজেন থকা সাৰখিনি দি লৈছোঁ। প্ৰায় 4 মুঠিমান দিছোঁ, তাতকৈ বেছি দিব নালাগে আৰম্ভণিত। তাৰপিছত এনেকৈ থিয় কৰি দিছোঁ পোনকৈ, যাতে গাছৰডাল বৃক্ষডাল যদি হালি নাযায় তাৰ কাৰণে থিয় কৰি থৈছোঁ। তাৰপিছত মাটিটো লাহে লাহে ৰোপণ কৰিছোঁ, যাতে ভালদৰে উশাহ পায় গাছডালে। লাহেদৰে সেনেকৈ মাটিবোৰ জাপি দিছোঁ। এই সাধাৰণভাৱে মই মাটিডোখৰ হেঁচি দিছোঁ। একদম সাধাৰণভাৱে মাটিটো হেঁচি দিছোঁ, যাতে অক্সিজেন লেভেলটো পায়, কাৰ্বন ডাই অক্সাইড লেভেলটো সম্পূৰ্ণৰূপে থাকে। আৰু হাতেৰে অলপ অলপকৈ ছটিয়াই দিছোঁ পানী, যাতে মাটিটো সেমেকা হৈ থাকে। ইয়াতকৈ বেছি পানী নিদিওঁ। আৰু ছাইডত, চাৰ্কুলটোৰ ছাইডত পানীটো দিছোঁ, যাতে আৰ্দ্ৰতা বজাই কৰি ৰাখে।
এনেকৈ এসপ্তাহ যত্ন লোৱাৰ পিছত গাছডালক একো যত্ন ল'ব নালাগে, কাৰণ মহানিম গছৰ পুলি নিৰোগী গছৰ পুলি হয়। এনেকৈ মই 15 আগষ্ট তাৰিখে এই মহানিম গছৰ পুলিটো ৰোপণ কৰিলোঁ। আপোনালোকে বৃক্ষ যদি মহানিম গছৰ পুলি ৰোৱে এনেদৰে ৰুব, কেতিয়াও আপোনাৰ মহানিম গছৰ পুলিটো মৰি নাযায়। ভাল লাগিল, নিশ্চয় ভাল লাগিল। যদি ভিডিঅ'টো চাই ভাল লাগিছে তেনেহ'লে এটা ধুনীয়া চাই কমেণ্ট দিব আৰু ভিডিঅ'টোক লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। লাভ ইউ অল। জয় হিন্দ, জয় ভাৰত।